আজি মই আপোনালোকলৈ কেঁচা কঁঠালৰ এটা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই কঁঠালৰ ফুটাবোৰ এৰুৱাই লৈছোঁ। এনেদৰে তাৰ লগত লৈছোঁ পিঁয়াজ, আলু, এনেদৰে এৰুৱাই ল'ব। আপোনালোকে নিজৰ জোখত কাটি ল'ব। মই অলপ ডাঙৰকৈ কাটি লৈছোঁ। আলুটো মই এতিয়া পাতল পাতলকৈ কাটি ল'ম, যাতে সোনকালে সিজি যায়, কাৰণ কঁঠাল সিজিবলৈ বেছি টাইম নালাগে। এতিয়া মই গৰম কেৰাহীখনত মিঠাতেল দি লৈছোঁ। অকণমান সৰহকৈ দিছোঁ। ইয়াত তেল গৰম হ'লত মই এতিয়া পিঁয়াজখিনি কাটি দি লৈছোঁ। এইটো এটা একেবাৰে সহজ ৰেচিপি, বেছি সময় নালাগে সিজিবৰ কাৰণে। ইয়াতে মই এতিয়া এটা জলকীয়া দি ল'ম। এতিয়া মই ইয়াতে হালধি আৰু অকণমান গৰম মছলা এড কৰি ল'ম। বেছি মছলা ইউজ কৰা নাই। আপোনালোকে এনেদৰে খায় নে নাখায় কমেণ্ট বক্সত আহি জনাবচোন। খাবলৈ হ'লে খুব টেষ্টি হয়। এতিয়া মই কাটি লোৱা কঁঠালখিনি আৰু আলু ইয়াতে দি ল'ম। মই শুকানকৈ ভাজিম। আপোনালোকে এয়া গ্ৰেভি কৰিও খাব পাৰে। ইয়াত বিলাহী লগতে মাংস এড কৰি দিব পাৰে, খাবলৈ ভাল হয়। এতিয়া অকণমান সময় লৰাই লৈ 3 মিনিট সময়ৰ কাৰণে মই মিডিয়াম ফ্লেমত ঢাকন দি ল'ম। এতিয়া আন্দাজমতে ইয়াতে মই অলপ নিমখ এড কৰি ল'ম। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আপোনালোকৰ এটা কমেণ্টে আমাক নতুন এটা ভিডিঅ' বনাবৰ কাৰণে যথেষ্টখিনি উৎসাহ দিয়ে। এয়া চব্জি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি নমাই ল'ম।